একজন প্ৰভুৰ লোক আছিলে, তেওঁবিলাকে দুয়ো মিলি কৈছে সেই ইফিচিয়া মণ্ডলীত তেওঁবিলাকে পৰিচৰ্যাবোৰ আগবঢ়াই আছিলে। আৰু যেতিয়া তেওঁ লিখিছিলে তো কলচিয়া যিটো মণ্ডলীত আছিলে তাত বহুত এনেকুৱা ভুল শিক্ষাবোৰ আহি গৈছিল, আৰু ভুল শিক্ষা এনেকুৱাবোৰ আহি গৈছিলে। আৰু তেওঁবিলাকে ভুল শিক্ষাটো কাৰ ওপৰত আহিছিলে? যীশুৰ বিষয়ে। যীশুৰ বিষয়ে তেওঁবিলাকে ভুল শিক্ষাবোৰ আনি আছিলে। আৰু এই ভুল শিক্ষাটোৰ কাৰণে আমি দেখা পাওঁ যে পৌল এই চিঠিখন প্ৰেৰণ কৰিছিলে আৰু তেওঁ লিখিছিলে যে বুলি কৈছে যীশু খ্ৰীষ্ট। তেওঁবিলাকে যিটো ভুল শিক্ষাবিলাক আছিলে তেওঁবিলাকে যীশুৰ বিষয়ে বেলেগ বেলেগ কথা ধাৰণাবিলাক কৈ আছিল। আৰু মানুহবিলাকে যিবিলাকে নতুন নতুন যিটো ইফিচিয়া মণ্ডলী আছিলে এইবিলাকে পৰজাতিৰ নন জিউছ আছিলে, যিবিলাকে যিহুদী নাছিলে বুলি কৈছে, তেওঁবিলাকে খ্ৰীষ্টক তেওঁবিলাকে পাইছিল। আৰু যেতিয়া তেওঁবিলাকে খ্ৰীষ্টক পাইছে তেওঁবিলাকে কি হৈছে বুলি ক'লে তেওঁবিলাকে যীশুৰ যেতিয়া নেকি ভুল শিক্ষাবোৰ শুনিছে তেতিয়া তেওঁবিলাকৰ পাজল হৈ গৈছে। নতুন মানুহ যেতিয়া নেকি ভুল ভুল কথাবোৰ শিকি যায় বুলি কি হৈ যায়? খেলি মেলি লাগি যায়। আৰু ইয়াত এনেকে তেওঁবিলাকৰ হৈ আছিলে। এইটো টাইমতে পৌল এই কথা গম পাই তেওঁ ইভেন কাৰাগাৰত থাকি তেওঁ এই চিঠিখন প্ৰেৰণ কৰিছিল। আৰু তেওঁ যীশুৰ বিষয়ে না খ্ৰীষ্টৰ যি অধিপত্যৰ বিষয়ে, যীশু খ্ৰীষ্টৰ অধিপত্যৰ বিষয়ে তেওঁ যে বুলি কৈছে তেওঁৰ যি প্ৰধানতা, তেওঁৰ যি বুলি কৈছে প্ৰভুতাৰ, তেওঁৰ যি সৰ্বশ্ৰেষ্ঠৰ কথাটো তেওঁ এই গোটেই কলচিয়াৰ পত্ৰীত তেওঁ প্ৰেৰণ কৰিছে। আৰু আজি এই তিনিটা পদত মই তিনিটা ভাগত মই ক'বলৈ বিচাৰিম। আৰু তিনিটা ভাগটো এনেকুৱা আছে। প্ৰথম ভাগটো হয় যে আপুনি 15 পদত পাব যে খ্ৰীষ্টৰ অধিপত্যৰ বিষয়ে তেওঁ কৈছে যে খ্ৰীষ্টৰ বুলি কৈছে তেওঁ বুলি কৈছে যীশু খ্ৰীষ্টৰ যিটো বুলি কৈছে ঈশ্বৰীয় বুলি কৈছে কি হৈছে সম্বন্ধৰ কথাটো কৈছে। তেওঁ যে ঈশ্বৰ হয় তাৰ সম্বন্ধৰ কথা ইয়াত কলচিয়াত লিখিছে। দ্বিতীয় ভাগটো আমি চাম খ্ৰীষ্টৰ বুলি কৈছে সৃষ্টিৰ সৈতে সম্বন্ধৰ কথা। এইটো আমি